আৰ্মি পৰ্টাৰ ৰিক্ৰুইটমেণ্ট ৰেলী 2026 এণ্ড 27ৰ বাবে আপোনালোকে নিশ্চয় গম পাইছে। মই কেইদিনমান আগতে এটা ভিডিঅ' আপলোড কৰিছিলোঁ, যিহেতু হাইলুম আৰু লগতে তেজু আৰু ডিব্ৰুগড়ত অনুষ্ঠিত হ'বলৈ গৈ আছে আপোনালোকৰ ইণ্ডিয়ান আৰ্মি পৰ্টাৰ ৰিক্ৰুইটমেণ্ট ৰেলী 19 আৰু 20 আগষ্ট তাৰিখে, অৰ্থাৎ আপোনালোকৰ বেছি দিন নাই। যিসকল কেণ্ডিডেটে ইণ্ডিয়ান আৰ্মি পৰ্টাৰত যদি যাম বুলি ভাবিছে, তেনেহ'লে এই ভিডিঅ'টো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'ব। তাতে আপোনালোকৰ যিখিনি তাত ডিব্ৰুগড়ত হ'ব, কোনখিনি ঠাইত আপোনালোকৰ তাতে ইণ্টাৰভিউ হ'ব, আৰু লগতে আপোনালোকক কেনেধৰণে ফিজিকেল লোৱা হ'ব, কি কৰিব লাগিব, কেনেধৰণে আপোনালোকক ভৰ্তি হ'ব, সকলোবোৰ এই ভিডিঅ'তে বুজাই দিবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটি ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। যিহেতু আজি আমি আলোচনা কৰিম ইণ্ডিয়ান আৰ্মি পৰ্টাৰ ৰিক্ৰুইটমেণ্ট ৰেলীৰ বিষয়ে, যিখিনি ডিব্ৰুগড়ত ভৰ্তি হ'বলৈ গৈ আছে। তাত বহুত ল'ৰাই কমেণ্ট কৰিছিলে যে ডিব্ৰুগড় কোন জেগাত ভৰ্তি হ'ব, কেনেধৰণে ফিজিকেল ফিটনেছ লোৱা হ'ব, কি চোৱা হ'ব, সকলোবোৰ আলোচনা কৰিম এই ভিডিঅ'তে। গতিকে আপোনালোকে ধুনীয়াকৈ চাই ল'ব ভিডিঅ'টো, আপোনালোকে ধুনীয়াকৈ A to Z আপোনালোকে গম পাই যাব তাত কেনেধৰণে ভৰ্তিটো হ'ব। বলক এতিয়া আমি আলোচনা কৰিম কেনেধৰণে তাত ভৰ্তি হ'ব আৰু কি আপোনালোকৰ ডকুমেণ্টছ প্ৰয়োজন হ'ব আৰু কেনেধৰণে ফিজিকেল ফিটনেছ লোৱা হ'ব। পোনপ্ৰথমতে আমি আলোচনা কৰিব বিচাৰিছোঁ ডিব্ৰুগড় কোন ঠাইত এই ভৰ্তিটো আৰম্ভ হ'ব। 764 SC বেটেলিয়ন মোহনবাৰী ডিব্ৰুগড়, তাত আপোনালোকৰ এই ৰেলীটো আপোনালোকৰ অনুষ্ঠিত হ'ব। আৰু আপোনালোকৰ ৰিপৰ্টিং টাইমটো দিয়া আছে 6 AM, অৰ্থাৎ আপোনালোকে 6 বজাৰ আগতে আপোনালোকে ৰিপৰ্টিং কৰিব লাগিব। তাতে আপোনালোকক পোনপ্ৰথমতে ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। আপোনালোকে ডকুমেণ্টছখিনি কি ল'ব লাগিব আপোনালোকৰ নিশ্চয় গম পায়। যিসকলে আগতে গৈছে ৰেলীত, তেতিয়া আপোনালোকে নিশ্চয়খিনি গম পায়, আৰু যিসকলে যোৱা নাই মই তেহেঁতক আকৌ এবাৰ কৈ দিব বিচাৰিছোঁ। আপোনালোকৰ ষ্টেট বেংক অফ ইণ্ডিয়াৰ আপোনালোকৰ পাছবুকটো আপোনালোকে লৈ যাব লাগিব, নহ'লে আপোনালোকে চেকবুক দিব লাগিব। ঠিক আছে, তাতে আপোনালোকৰ পুলিচ ভেৰিফিকেশ্যন ডকুমেণ্টছ লাগিব, মেডিকেল ফিটনেছ চাৰ্টিফিকেট লাগিব, আৰু এইবোৰ ডকুমেণ্টছ গোটেইখিনি লাগিব। আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন ডকুমেণ্টছখিনি লাগিব, পুলিচ ভেৰিফিকেশ্যনখিনি লাগিব। এইখিনি ডকুমেণ্টছ আপোনালোকৰ যদি ৰেডি আছে, তেনেহ'লে আপোনালোকে তাতে যাব পাৰিব। আৰু লগতে আপোনালোকক ইঞ্চুৰেঞ্চ থাকিব লাগিব, আপোনালোকৰ লাইফ ইঞ্চুৰেঞ্চ থাকিব লাগিব। ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ পিছত আপোনালোকক পোনপ্ৰথমতে আপোনালোকক 400 মিটাৰ অৰ্থাৎ 400 মিটাৰ আপোনালোকক ৰেচ কৰিব দিব। অৰ্থাৎ আপোনালোকক 400 মিটাৰ ৰানিং কৰিব লাগিব। লগতে আপোনালোকে 20 kg ৱেট আপোনালোকে লৈ কিনে ৰানিং কৰিব লাগিব। তাতে আপোনালোকৰ টাইমিং থাকিব। আপোনালোকক মই ইয়াত মেনশ্যন কৰি দিছোঁ, আপোনালোকে চাই ল'ব পাৰে। টাইমিং দিয়া আছে ইয়াতে। আপোনালোকক কোনোমতে 1 মিনিট 30 ছেকেণ্ডৰ ভিতৰত যদি আপোনালোকে সোমাব পাৰে, তেনেহ'লে আপোনালোকে ইয়াতে 10 মাৰ্ক পাব। তাৰপিছতে আপোনালোকে 1 মিনিট 30 ছেকেণ্ডৰ পৰা 2 মিনিট 30 ছেকেণ্ডৰ যদি ভিতৰত সোমাব পাৰে, তেনেহ'লে 8 মাৰ্ক পাব। ঠিক এনেধৰণে মাৰ্কখিনি ইয়াত মই মেনশ্যন কৰিছোঁ, আপোনালোকে চাব। আপোনালোকে 2 মিনিট 30 ছেকেণ্ডৰ লৈকে আপোনালোকে সময় পাব 400 মিটাৰ ৰেচত 20 kg ৱেট লৈ। যদি আপোনালোকে 2 মিনিট 30 ছেকেণ্ডৰ এভভ হৈ যায়, আপোনালোকৰ তাতে ডিছকুৱালিফাইড আপোনালোকে হৈ যাব। যদি আপোনালোকৰ এইখিনি প্ৰিপেৰেশ্যন আছে, তেনেহ'লে আপোনালোকে তাতে ভৰ্তিত অংশগ্ৰহণ কৰিব যাবলৈ পাৰিব। ৰানিং হৈ যোৱাৰ পিছতে আপোনালোকক পুচাপ মাৰিব দিব। পুচাপত যেনেধৰণে আপোনালোকে 40টা যদি পুচাপ মাৰে, তেনেহ'লে আপোনালোকে 10 মাৰ্ক পাব। যদি 35টা যদি পুচাপ মাৰে আপোনালোকে, তেনেহ'লে 8 মাৰ্ক পাব। যদি আপোনালোকে 30টা পুচাপ মাৰে, তেনেহ'লে আপোনালোকে ইয়াতে 6 মাৰ্ক এটা পাব। সেইখিনি আপোনালোকে কোৱালিফাইড কৰাৰ পিছত, তাৰপিছত আপোনালোকক হয়তো আপোনালোকক শ্বৰ্ট ডিষ্টেঞ্চ বা 100 মিটাৰ বা 200 মিটাৰ এটা কম্পিটিশ্যন ৰেচ কৰাবলৈ পাৰে, বা এইটো ডাইৰেক্টলি ফিক্স নহয়। যদি আপোনালোকে তাত গ'লে গম পোৱা যাব, এতিয়ালৈকে কনফাৰ্ম নহয়। শ্বৰ্ট ৰেচটো যিখিনি এতিয়া মই কৈ গ'লোঁ, এইখিনিতো কনফাৰ্ম হয়। তাৰপিছত এটা শ্বৰ্ট ৰেচ থাকে। শ্বৰ্ট ৰেচটো হয়তো আপোনালোকক কৰাব পাৰে, নকৰাব পাৰে, যিহেতু কোনো ধৰণৰ ফিক্স নাথাকে। এইখিনি যে সিমান দেৰি ৰানিং কৰিব লাগিব, কিমান দেৰি ৰানিং কৰিব কোনো ফিক্স নহয়। কিন্তু আপোনালোকৰ 400 মিটাৰ ৰেচ আৰু যোনখিনি আপোনাৰ পোচাপ, এইখিনি ফিক্স হয়, যিহেতু যোৱাবাৰো তাত এনেকুৱা ধৰণৰ লৈছিলে। গতিকে আপোনাৰ শ্বৰ্ট ৰেচটো আপোনালোকৰ কনফাৰ্ম হ'ব পাৰে, নহ'বও পাৰে। গতিকে আপোনালোকৰ এই ৰেলীটো 19 আৰু 20 আগষ্টত ডিব্ৰুগড়ত আছে। আপোনালোকে যিসকল কেণ্ডিডেটে যাম বুলি ভাবিছে, তেনেহ'লে আপোনালোকে যাব পাৰিব। গোটেইখিনি ডকুমেণ্টছ, অৰিজিনেল ডকুমেণ্টছ আৰু লগতে জেৰক্স কপি লৈ যাব। আপোনালোকৰ ডকুমেণ্টছ যদি ক্লিয়াৰলি আছে, আপোনালোকে যাব, নহ'লে এনে আপোনালোকে বেকাৰ ঘূৰি আহিবলগীয়া হ'ব চাগে। এইখিনি গোটেইখিনি কোৱালিফাইড হোৱাৰ পিছত আপোনালোকৰ ইয়াতে কেইদিনমান আপোনালোকে ৱেইট কৰিব লাগিব ৰিজাল্টৰ কাৰণে, বা হয়তো আপোনালোকে ফোন কৰি মাতিবও পাৰে ৰিজাল্টটো দিবলৈ। আৰু তাৰপিছতে আপোনালোকে ইয়াত আপোনালোকৰ যিহেতু 1 ছেপ্টেম্বৰৰ পৰা আপোনালোকৰ জইনিং ডেট আছে, 1 ছেপ্টেম্বৰৰ পৰা আপোনালোকে জইনিং ডেট আছে 2026
7ৰ 26 ফেব্ৰুৱাৰীলৈকে আপোনালোকে ইয়াতে কাম কৰিব পাৰিব। অৰ্থাৎ বহুতে আৰু সুধি থাকে জবটো কি পাৰ্মানেণ্ট নেকি? পাৰ্মানেণ্ট নহয়, এইটো কণ্টেক্সুৱেল চিষ্টেম, এটা লেবাৰ চিষ্টেমৰ কাম হয়। যিসকলে মজদুৰ কৰিব পাৰে, কষ্ট কৰিব পাৰে, তেনেহ'লে ইয়াতে যাব পাৰে। যিহেতু হিলছ এৰিয়াৰ কাৰণে এই আৰ্মি ভোটাৰটো আৰ্মি হেল্পাৰ হিচাপত লোৱা হয় 6 মান্থৰ বাবে। বহুতে কমেণ্ট কৰি থাকে পাৰ্মানেণ্ট হয় নেকি? পাৰ্মানেণ্ট নহয়, 6 মাহ পিছত আপোনালোকৰ ইয়াতে চাকৰি খতম হৈ যায়। আৰু ইয়াতে আপোনালোকৰ চেলাৰী হয়তো আপোনালোকক 30,000 পৰা 32,000 ভিতৰত আপোনালোকক ইয়াতে চেলাৰী দিয়া হ'ব। গতিকে আপোনালোকে যদি যাম বুলি ভাবিছে তেনেহ'লে যাব পাৰিব। 19 আৰু 20 আগষ্টত আছে আপোনালোকৰ ৰেলী। বহুতে কমেণ্ট কৰিছিলে। ইয়াৰ ওপৰত আৰু যদি মই নেক্সট ভিডিঅ' আপোনালোকক আপডেট দিব পাৰোঁ তেনেহ'লে দিবলৈ চেষ্টা কৰিম। গতিকে আপোনাৰ চেনেলত যদি নতুনকৈ আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন দবাই ৰাখিব, আৰু যিমানটো পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাৰিব, কাৰণ কিয় বেছি সময় নাই। যিসকলে যাম ভাবিছে সেইসকলেও আপোনালোকে যদি গম নাপায় যাব নোৱাৰিব। গতিকে আপোনালোকে যিমানটো পাৰে নিজৰ লগৰীয়া সমনীয়া সকলোৱে শ্বেয়াৰ কৰিব। গতিকে আজিলৈ আহিছোঁ, নেক্সট ভিডিঅ'ত কম। বাই বাই, ধন্যবাদ।